নমস্কাৰ প্ৰিয় দৰ্শক আজি আলোচনা কৰিম 2024 চনৰ নৱেম্বৰ মাহটো মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ কেনে যাব মানে স্বাস্থ্য প্ৰেম কেৰিয়াৰ চাকৰি ব্যৱসায় আদিত কেনে ধৰণৰ যাব নৱেম্বৰ মাহটো সেই বিষয়ে আলোচনা কৰিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল joysriramastrogyan এইটোত মোৰ দৈনিক ৰাশিফল দিয়া হয় তে দৈনিক ৰাশিফল পাই থাকিবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি অল নোটিফিকেশ্যন প্ৰেছ কৰি দিয়ক যাতে যেতিয়াই মই নতুন ভিডিঅ' আপলোড দিওঁ সৰ্বপ্ৰথমে আপুনি চাব পাৰে গতিকে সাবস্ক্ৰাইব কৰি থব আৰু যদি ভিডিঅ'টো ভাল পায় লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু কিবা সমস্যা থাকিলে কমেণ্ট কৰিব পাৰে কমেণ্টৰ উত্তৰ দিবলৈ চেষ্টা কৰিম তে এতিয়া বেছি পলম নকৰি আহক তেন্তে আৰম্ভ কৰোঁ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ চাকৰিৰ ক্ষেত্ৰত এই মাহটো ইতিবাচক ফলাফল পোৱাৰ বাবে যোগ্য হ'ব ইতিবাচক ফলাফল পোৱাৰ বাবে সুযোগ পাব পাৰে গতিকে চাকৰিৰ ক্ষেত্ৰত আপুনি ভৱিষ্যতে ভাল ফলাফল আৰু সফলতা পাব মিথুন ৰাশিৰ শিক্ষাৰ্থীসকলৰ বাবে নৱেম্বৰ 2024 চনৰ পঢ়া শুনাৰ ক্ষেত্ৰত খুব ভাল নহ'বও পাৰে নৱেম্বৰ মাহটোত এই শিক্ষাৰ্থীসকলে পঢ়া শুনাত মনোনিৱেশ কৰাৰ প্ৰয়োজন অনুভৱ কৰিব আৰু সিহঁতৰ স্মৃতিশক্তি মজবুত কৰাৰ প্ৰয়োজন আছে কাৰণ এই সময়ত আপোনাৰ কৰ্মদক্ষতা খুব এটা ভাল নহ'ব পাৰে মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ পৰিয়ালত সম্প্ৰীতিৰ অভাৱ দেখা দিব পাৰে সম্পত্তি সংক্ৰান্ত বিবাদৰ কাৰণে এই ৰাশিৰ জাতক জাতিকাৰ পৰিয়াললৈ সমস্যাত পৰিব পাৰে প্ৰেম আৰু বিবাহিত জীৱন সম্পৰ্কে ক'বলৈ গ'লে নৱেম্বৰ 2024ত মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে খুব ভাল নাযাব এনেকুৱা পৰিস্থিতিতে যোগাযোগৰ সমস্যা দেখা দিব পাৰে বিয়াৰ কথা ক'বলৈ গ'লে যিসকলে সিহঁতৰ প্ৰেমিক প্ৰেমিকাৰ সৈতে বিবাহপাশত আবদ্ধ হ'ব বিচাৰে তেওঁলোকে 15 নৱেম্বৰ 2024ৰ পিছত সেইটো কৰিব পাৰিব মিথুন ৰাশিৰ জাতক জাতিকাসকল আৰ্থিক জীৱন খুব বেছি উৎসাহজনক নহ'ব মিথুন ৰাশিৰ জাতক জাতিকাসকল টকা পইচাৰ ক্ষেত্ৰত অকণমান সমস্যা আহিব পাৰে এনেধৰণৰ পৰিস্থিতিত আপুনি আপোনাৰ ইনকাম কমিব এনেকুৱা পৰিস্থিতিত আপোনাৰ ইনকাম কম হ'ব পাৰে আৰু আপুনি যি ইনকাম কৰে সেইটো সঞ্চয়ৰ বাবে সম্ভৱ নহ'ব আপোনাৰ খৰচ হৈ যাব যি ইনকাম কৰিব এই মাহত আপোনাৰ স্বাস্থ্য খুব এটা অনুকূল নাথাকিব পাৰে কাৰণ আপুনি ডিঙিৰ ৰোগ আৰু হজমৰ সমস্যাত ভুগিব পাৰে দুৰ্বল ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বাবে আপোনাক এই ৰোগৰ মুখামুখি হ'ব লগাত পৰিব পাৰে গতিকে আপুনি সাৱধানতা অৱলম্বন কৰক ফলত আপোনাৰ স্বাস্থ্য ভালে নাযাব পাৰে উপায় হিচাপে আপুনি প্ৰতিদিনে বিষ্ণুৰ সহস্ৰ নামৰ জপ কৰক আপোনাৰ যি স্বাস্থ্যজনিত সমস্যা আৰু আৰ্থিক সমস্যা তাৰ পৰা আপুনি পৰিত্ৰাণ পাব গতিকে প্ৰতিদিনে ৰাতিপুৱা বিষ্ণুৰ সহস্ৰ নাম জপ কৰক ভিডিঅ'টো দিয়া তথ্যখিনিৰ দ্বাৰা আপুনি যদি অকণমানো উপকৃত হৈছে তেতিয়াহ'লে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আন দহজনৰ উপকাৰ হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব 2024 চনৰ নৱেম্বৰ মাহটো যেন আপোনাৰ ভালে কুশলে পাৰ হৈ যায় সুখৰ হওক মংগল হওক আপোনাৰ পৰা আজি বিদায় লৈছোঁ ওম নমঃ শিৱায়